আপোনালোকৰ আশা কৰোঁ চবৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদ মোৰো বহুত বেছিয়ে ভাল আৰু কাৰণ আজি হৈছে আমাৰ ইয়াতে পালনাম আৰু যোৱা বছৰো দেখাইছিলোঁ আমাৰ ইয়াতে পালনাম কিন্তু এইবাৰো ভাবিছোঁ অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ তো আজি এতিয়া যাবলৈ ওলাইছোঁ ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি গামোচা লৈ কিনে আৰু এতিয়া ব'লক আপোনালোককো দেখাওঁ আৰু চাই থাকিব ভিডিঅ'টো গোটেইখিনি ৰাতিৰ পৰিৱেশখিনিও দেখাবলৈ চেষ্টা কৰি থাকিম আপোনালোকে চাগে শুনাই পাই আছে আমাৰ ওচৰতে যিহেতু ফিল্ডতে হয় মানে নাম গাই আছে এতিয়া আৰু এতিয়া মই যাবলৈ ওলাইছোঁ কিন্তু ৰাতিৰ পৰা বহুত বেছি বৰষুণ দিছে কিন্তু এতিয়া অকণমান কমিছে কিন্তু অকণমান পিছত আৰু আহে সেইটোৰ কাৰণে অলপমান মনটো বেয়া যিহেতু ৰ'দ দিলে মানে পৰিৱেশটোও ভাল হৈ থাকে আৰু আমি ভিডিঅ' চিডিঅ' আৰু মানুহবিলাক আহে না ভিডিঅ' ফটো চটো তুলিবলৈ ভাল হয় তো আপোনালোকক দেখাই থাকিম এতিয়া আমি যাম আৰু চাই থাকিম এইবাৰ মানে আমাৰ ইয়াতে 21তম পালনাম হৈছে মানে 21 বাৰ হ'লে আৰু চাম আমি এতিয়া যাম আৰু আইতাও আহিছে আইতাও ওলাইছিল আইতাকো দেখা মই ওলালোঁ ৰেডি আৰু আইতাও একদম ৰেডি আইতা মানে বহুতবাৰ যাই আহিলে আৰু এতিয়া আমি দেৰিকৈ ওলালোঁ যিহেতু মানুহবিলাকো অহা নাই আৰু বতৰটো বহুত বেছি বেয়া তো এতিয়া যাম আৰু কেনেকুৱা লাগছে তাতে যাই কিনে বহুত ভাল লাগছে আৰু 21তম যিহেতু এইবাৰ বহুতবাৰেই পালোঁ আমি পালনাম তো আইতাৰ লগত দুখনমান ফটো উঠি তাৰপিছত আপোনালোকক পালনাম আমি আহিলোঁ পালনাম স্থলীত মানে বস্তু লৈ আহিলোঁ এইফালে আছে আমাৰ মেখেলা চাদৰ পিন্ধি অনিশা বা এয়াই হৈছে পালনামস্থলী এতিয়া আমি আহিলোঁ ইয়াতে ৰ'ব যোৱাৰ আগত আমি ভৰিখন আমাক ধুই লওঁ তাৰপিছত ভিতৰলৈকে যাম আৰু এইবাৰ নতুনকৈ বনাইছে মানে গেটখন ইউনিক এটা এইবাৰ প্ৰথম বনাইছে কেনেকুৱা লাগিছে কমেণ্টত জনাব ময়ূৰ আৰু শৰাই বনাই থৈ দিছে ধুনীয়াকৈ দেখাবলৈ ভাল লাগে আৰু এনেকৈ আৰু এতিয়া আমি ধুনীয়াকৈ আহিলোঁ ধূপ চাকি জ্বলাবলৈকে আৰু ধূপটো জ্বলাওঁ তাৰপিছত অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ চাই থাকিব এয়াই হৈছে ৰুমাবাই আমি মানে গাঁৱৰ ছোৱালীখিনি আৰু সৰু বাচ্ছাবিলাকক মেখেলা চাদৰ পিন্ধি আহে আৰু এই পালনামৰ দিনাই তো দেখাই থাকিম এতিয়া মানে ইমান বেছি মানুহ নাই মানে বৰষুণ পৰি আছেতো সেইকাৰণে মানুহ ইমান নাই তাৰপিছত দেখাই থাকিম চাই থাকক এতিয়া মানে আমি এনেই বহি আছোঁ নাম চাই কিনে আৰু আমাৰ ৰশ্মিতা বাক লগ পালোঁ আৰু এইফালে আছে আমাৰ সাৰথীবিলাক ভিডিঅ' কৰি দিম এতিয়া আহিছে বহুত দিনৰ পিছত এয়া আমাৰ বৌ এয়া হৈছে মোৰ ভাতিজী এতিয়া ফটো উঠিবলৈ আহিছিলোঁ ইফালে আছে আমাৰ অনিশা এনেই বহি আছোঁ গোটেইকেইজনীয়ে আৰু কাক ভাল লাগছে কমেণ্টত জনাব দেই বাবুক আজি দেখাই হোৱা নাই নহয় বাবুক চাওক না ভালকৈ দেখাই দে একদম আমাৰ বাবু মানে নামৰ একদম মানে ড্ৰেছটো কৰি লৈছে আৰু হৈছে আমাৰ ধুনু তুমি মেখেলা চাদৰ কিয় পিন্ধা নাই পৰহি পিন্ধবা ৰাতি পিন্ধবা দে আমি গোটেইবিলাকে ভাত খাব বহিলোঁ এইফালে আছে আমি এতিয়া ভাত চাত খাই লওঁ তাৰপিছত আপোনালোকক লগ পাম ৰেডি হ'লোঁ আৰু এইযোৰ মেখেলা চাদৰ বেলেগ এযোৰ পিন্ধিলোঁ কাৰণ এতিয়া মেখেলা চাদৰ পিন্ধি কিনে চাকি জ্বলাব লাগিব গোটেইখিনি আমাৰ গাঁৱৰ ছোৱালীখিনিয়ে চাকি জ্বলাব ভণ্টিও পিন্ধিছে মেখেলা চাদৰ দেখাম বাৰু তাইকো আৰু এতিয়া মই ভণ্টি গোটেইকেইটা ৰেডি আৰু এতিয়া ব'লক যাওঁ আৰু আপোনালোকক মানে আছোঁ মন্দিৰৰ ভিতৰত কাৰণ গোটেইকেইটা চাকি জ্বলাবলৈ ৰেডি হৈছে আমিও মানে জ্বলাম তো দেখাই থাকিম এইফালে চব মানে এতিয়া ড্ৰেছ চেঞ্জ এইবাৰ মানে আমাৰ বন্তি প্ৰজ্বলন হ'ব তো গোটেইখিনি মানে ছোৱালীয়ে নামত অহা ছোৱালীবিলাকে গোটেইখিনি মিলি আমি চাকি জ্বলাম ৰাস্তাত কলপুলি ফুটাই আছে আৰু সৰু এই বাচ্ছাবিলাকৰ লগত এতিয়া মানে আমি চাকি জ্বলাবলৈ ৰেডি এইফালে এইও ৰেডি চব মানে এইফালে আমি গোটেইবিলাকে চাকি জ্বলাই একদম ৰেডি এতিয়া আমি জ্বলাবই লাগে আৰু ৰাস্তাত গৈ আৰু এতিয়া ধূপটো জ্বলা নাই তাৰপিছত নহ'লে চুলি তুলি আজি ফুটাই গ'লে অৱস্থা নাই আৰু এইবাৰ চুলিকেইটা ফুটাই দিয়ে নেকি ঠিক নাই আৰু বন্তি উৰাই দিছে মই লাষ্ট টাইমত মানে চাকি জ্বলাব পালোঁ এইফালে লগাই দিছোঁ সেইকাৰণে মানে আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ সেইফালে সাৰ্বজনীন পালনাম মহোৎসৱ আৰু গোটেইবিলাকে মানে চাকি থাকি জ্বলালে আৰু এইজনী আমাৰ হৈছে ভণ্টি সন্মানীয় হ'ব আৰু
এতিয়া মানে ৰাতি 9মান বাজিল। দূৰৰ দূৰৰ নাম পাতিবিলাকে আহি নাম ধৰি আছে আৰু বিশেষকৈ মই মানে বহুত বেছি ভাল পাওঁ তাল বজালে এনেকৈ নাম চাই কিনে। আপোনালোককো দেখাই আছোঁ অলপমান, আগত যাই কিনে অকণমান ভিডিঅ' কৰোঁ নে কি কয় ব'লক। আৰু এইটো হৈছে হাউলীৰ নাম দল, তো বহুত বেছি ধুনীয়াকৈ মানে নাম পৰিৱেশন কৰিছে আৰু চাই বহুত বেছি ভাল পালোঁ। লগতে আপোনালোককো অকণমান দেখাই দিছোঁ। আৰু এইটো হৈছে ত্ৰিপ্লাই নাম দল, তো এইটোও চাই বহুত বেছি ভাল লাগিলে। আৰু এনেকৈ আমি নাম চাই বহি আছোঁ, বৰষুণো পৰি আছে পিছফালে, বেকগ্ৰাউণ্ডত আপোনালোকে দেখাই পাইছে। আৰু এতিয়া আমি ভাত খাই অহাৰ পিছত দৃশ্য এয়া, বহুত বেছি বৰষুণ, চবফালে মানে মানুহবিলাকে মানে বহিবলৈ ঠাই যদিও পাই আছে, আমি কিন্তু ঠাই পোৱা নাই। আমি থিয় দি এতিয়াই চাই আছোঁ, কাৰণ চবফালে মানে চেয়াৰবিলাক মানে পানী হৈ গৈছে চব। তো এইখিনি চাই কিনে আমি ঘৰলৈকে গৈছোঁ 12টা মানত। লাষ্ট টাইম ভিডিঅ' কৰা নাই, তো আজিৰ ভিডিঅ'টো চাই কমেণ্টত জনাব কেনে পালে।